গাইজ গুড মৰ্ণিং আৰু আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ বিজুছ ব্লগ চেনেললৈ। আকৌ এবাৰ স্বাগতম। এতিয়া কলেজলৈ যাব লাগে, যিহেতু হালাগুৰাৰ পৰা ধুবুৰীলৈ যদি আমি বাছেৰে যাওঁ বা ছুপাৰেৰে যাওঁ তেনেহ'লে প্ৰায় 1 ঘণ্টা সময় লাগে। সেইকাৰণে মই ৰাতিপুৱা এতিয়া 8টা বাজিছে, সেইকাৰণে ৰাতিপুৱা সোনকালে মই উঠিলোঁ। উঠি পিনে কিতাপ পঢ়িলোঁ। কিতাপ পঢ়াৰ পিছত যিখিনি মই ডেইলি কৰোঁ এক্সাৰচাইজ সেইখিনি কৰিলোঁ। কৰাৰ পিছত যিবিলাক কৰিব লাগে, যিবিলাক গা পা ধুই পিনে ৰেডি একদম খোৱা লোৱা কৰি এতিয়া কলেজলৈ যাব লাগিব। গতিকে মই আজি কলেজলৈ যাম। গতিকে সকলোবিলাক বস্তুটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কলেজত ক'ত কি হৈ আছে সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। গতিকে ব্লগ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ ৰাস্তাটো জয়প্ৰকাশ দাঁতৰ মানে লগ পালোঁ। সিহঁতে এতিয়া গুৱাহাটীলৈ যাব নাম গাবলৈ। গতিকে শুভেচ্ছা থাকিল সকলোকে। নাম গাবলৈ যাব আমাৰ ইয়াৰ পৰাই। চ' নামৰ দৰৰ গাড়ী আহি পালে আৰু সিহঁতে যাব এতিয়া। আৰু আমি আমাৰ যাত্ৰাখিনি আৰম্ভ কৰোঁ। দে কি কয় এ ডে উইথ মি ইন বি এন কলেজ ধুবুৰী। গতিকে বলক আমিও আৰম্ভ কৰোঁ। বাইদেউ গৰিবুট ধুবুৰী আহক বাইদেউ আহক। চিট খালি আৰু এয়া আমি আহি পাই গ'লোঁ ধুবুৰী টাউনলৈ। এয়া চাবলৈ পাইছে বি এন কলেজ যোৱা ৰাস্তাটো, যিটো BOC-ৰে যায়, সেই ৰাস্তাটো কিমান লেতেৰা হৈ থাকে এনি টাইম। চৰকাৰক একো নকওঁ বাৰু, কিন্তু আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ নে? কাৰ দায়িত্ব এয়া? চ' ফাইনেলি কলেজলৈ আহি পালোঁ, ধুবুৰীলৈ আহি পালোঁ আৰু কলেজ পাবই হ'ল। সেইকাৰণে টোটো লৈছোঁ। আৰু এয়া আপোনালোকে চাবলৈ পাইছে বি এন কলেজৰ মেইন গেটখন। চ' বলক ৱৰ্কশ্বপৰ ক্লাছ কৰোঁ। সিকিউৰিটি পইচাৰ সন্মান দুটা তোমাৰ একেলগে লাগিব নহয়, লাগিব নে নালাগে? ইমান শকত হোৱাৰ কাৰণে মোৰ ৱাইফে মোক ৰিজেক্ট কৰি দিছিলে। ডিটেইলছ সাবজেক্ট ম্যাথমেটিক্স ফিলসফি বিবং বা যিকোনো সাবজেক্ট why did you take এই সাবজেক্টটো লৈ চাকৰি এই নেই তুমি কলেজত কেলে আহা সবে আৰু সুষ্মিতা বাবু ধুনীয়া এটা কথা কয়, she is wonderful, one of the most vibrant মাইক্রো ভাগানা ডিসপ্লে. And she is one of the most vibrant teachers who says school আছে, college আছে, university আছে, সবেই গৈছে, সবে পঢ়া শুনা কৰিছে, সবৰ ডাক সাৰ্টিফিকেট আছে, লাভ কিমান খিনি হৈছে সেইটো ইজ আন্ডাৰ কোৱেশ্চন মাৰ্ক। মানে তাক দেখি মই মানে বহুত আশ্চৰ্য হৈছিল যে কি তেওঁ इसका हाथ पकड़ के देखो, इसका हाथ में भूकंप हो रहा है। इतना कांपने से कैसा? Life skills are skills that are required to face the challenges of life. Mushkil, difficulties of life is about life skills. We have to know how to overcome the difficulties of life. That is called life skills. চ' স্কিল ডেভেলপমেণ্টৰ এটা কোৰ্চ আমাৰ চলি আছিল। ইয়াতে ইতিমধ্যে আমাৰ 5 মিনিটৰ কাৰণে ব্ৰেক দিছে। এয়া চাওক বি এন কলেজৰ অফিচ ৰুম আৰু আগফালে যিখন গাৰ্ডেন আছে সেইখন মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইবোৰ আমাৰ কলেজৰ বিভিন্ন বিভাগৰ ক্লাছৰুম। এগেইন ক্লাছ উইল বি ষ্টাৰ্ট, চ' লেটছ গো। এগেইন ক্লাছ ষ্টাৰ্ট হ'ব। ক্লাছ মানে সল্ভ স্কিল ডেভেলপমেণ্টৰ যিটো কোৰ্চটা চলি আছে। Please understand, you are also a creation because of our body. नहीं तो जगह ही नहीं मिलता दुनिया में, ऐसे नहीं आ जाता. We require a woman's womb to carry it. Understand the grace and the glamour and the stardom of your existence through woman. Yes or no? And then, when this week, there should never be apprehensions and phobia of lack of performance. This anxiety will let you. क्या करना चाहेंगे? एक साथ, ठीक है? Wonderful. कभी भी करने नहीं देगा. And finally class ended, so let's go. একে সেই ভোগ নাকছি কেণ্টিনত আসলুং এলা পরোটা এখানে খাং না কি কন বা তোমরা বিয়াফিন নাপান। সো গাইজ এইটো ভিডিঅ' এইখিনি, যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ধন্যবাদ।